নমস্কাৰ বন্ধুসকল, জানবী ৰকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জানবীজ কিচেনৰ আজিৰ এপিছ'ডত আমি এটা নতুন ৰেচিপি বনাম। আমি আজি বনাম পাৰৰ মাংস। পাৰৰ মাংস মানেতো আমি সকলোৱে জানো বহুত টেষ্টি হয়। আৰু আহকচোন আৰম্ভ কৰোঁ। এই ৰেচিপিটো বহুত সহজ হয় আৰু বহুত টেষ্টিও হয়। আহক এতিয়া আৰম্ভ কৰোঁ আমি ভিডিঅ'টি। এয়া আমি অকণমান কাটি লোৱা পাৰ মাংস লৈছোঁ আৰু এয়া মছলাখিনি তৈয়াৰ কৰিম। 4টা পিঁয়াজ লৈছোঁ, এটা বিলাহী, জলকীয়া, কেঁচা জলকীয়া, অকণমান আদা আৰু এয়া নহৰু অলপমান। পাৰ মাংস বনোৱাত ইমান বেছি ল'ব নালাগে মছলা, কাৰণ পাৰ মাংস এনেই বহুত টেষ্টি হয়। এয়া মই কেইটামান আলু লৈছোঁ কাটি। এতিয়া আমি জলকীয়া আৰু আদাখিনি আগতে পেষ্ট বনাই ল'ম। এয়া নহৰুখিনিও দিলোঁ। নহৰুখিনি বেছি নল'ব, জাষ্ট এবাৰ গ্ৰাইণ্ড কৰি ল'ব। এতিয়া মাংসখিনিত দি দিম মছলাখিনি গোটেইখিনি। এতিয়া পিঁয়াজ কেইটামান কাটি দিছোঁ আৰু এটা গ্ৰাইণ্ড কৰি দিছোঁ। এয়া জিৰা গুড়ি, এয়া নিমখ আৰু এয়া হালধি গুড়ি। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লওক আৰু অলপ সময় থৈ দিব। এয়া আমি আলুখিনি এতিয়া আগতে ফ্ৰাই কৰি ল'ম। আপুনি নল'বও পাৰে, মই লৈছোঁ। এয়া এইখিনি। এতিয়া তেল দিছোঁ, তাৰপিছত শুকান জলকীয়া দিছোঁ। জানবী ৰকৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এয়া তেলত মাংস আৰু আলুখিনি একেলগে বহাই দিলোঁ। গোটেইখিনি ভালদৰে দি দিব, তাৰপিছত এয়া ভাজি থাকিব। ভালকৈ লৰাই দিব যাতে গোটেইখিনি ভালদৰে ফ্ৰাই হৈ যায়। এয়া মোৰ মোটামুটি ভজা হৈ গৈছে। এইখিনি গোটেইখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি ভালদৰে চাব, তেতিয়া অলপ চিপকু হয়, তেতিয়া গম পাব এইখিনি গোটেইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিছোঁ আৰু এইটো বইল হ'বলৈ ঢাকনি দি ঢাকি দিম। এয়া মই লোৱা বিলাহীটো মই কাটি লৈছোঁ এইটো, আৰু মাংসখিনি দি দিম বইল হোৱাৰ পিছত। আগতে নিদিব, আগতে দিলে পিছত মাংসখিনি বইল নহ'ব। আৰু এয়া হৈ গ'ল আমাৰ পাৰ মাংস তৈয়াৰ। এই ৰেচিপি বহুত সহজ হয় আৰু পাৰ মাংসত আপুনি বেছি মছলা একো নিদিব। লাষ্টত যদি মন কৰে তেতিয়া অলপ গৰম মছলা গুড়ি দি দিব। বহুত টেষ্টি হয় পাৰ মাংসৰ জোলেই মেইন বুলি কোৱা হয় একচুৱেলি। আপুনি ট্ৰাই কৰিবচোন। এয়া মই ৰুটিৰ লগত ছাৰ্ভ কৰিলোঁ, বহুত টেষ্টি হৈছে। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব।